হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ আৰু এঠাইত যাব ওলাইছোঁ। আকাশখনৰ ফালে চাওকচোন, কেনেকুৱা যে ৰ'দ দিছে নহয়। এতিয়া নগ'লেও নহয়, সেইবাবে মা আৰু মই ওলাইছোঁ আমাৰ আলহীবিলাকৰ ঘৰত যাব। ফাৰ্ষ্ট আহিলোঁ আমাৰ সৰু জেঠীমাহঁতৰ ঘৰত। জেঠীমাই আকৌ মোক ভিডিঅ' কৰা দেখা পাই তাৰ পৰা নাচি নাচি আহিছে। ঘৰৰে এখন সৰু সকাম আছিলে, তাৰ কাৰণে আমি আজি মাতিব গৈ আছোঁ। চাহ নাখাওঁ বুলি কোৱাৰ কাৰণে মুগৰ তাৰকা বনাইছিলে, সেয়ে দিলে। আৰু এইফালে মই যে চাহ নাখাওঁ বুলি ক'লোঁ, সেইকাৰণে মাৰ কাৰণে একাপেই চাহ দিছে। আৰু এইফালে নাতিনীয়েকক জোকাই আছে আমাৰ আগত। এইফালে চাওকচোন, জেঠীমায়ে ফুলবিলাক ইমান ধুনীয়াকৈ চিজিল লগাই ৰুইছে। এবিধে ফুল হয়, মানে নয়নতৰাই হয়, কিন্তু কালাৰবিলাক হ'ল বেলেগ বেলেগ। জেঠীমায়ে মোক ফুলৰ ঠানি এটা দি দিলে। তাৰ পৰা আমি আহি গ'লোঁ বাহঁতৰ ঘৰত। আৰু ঘৰ সোমায়েই যিটো ৰাস্তাৰে ঘৰত সোমাই, সেই ৰাস্তাটোৰ কাষতে চাওকচোন, মানে ৰুই থৈ দিছিলে মাটিত, তাতে মানে বহুতখিনি হৈ গৈছে। গতিকে ইয়াকনো কেনেকৈ এৰি আহোঁ মই। লৈ ল'লোঁ ভিনদেউক এটা পলিথিন খোজোঁতে ভিনদেউ নিজেই দি দিলে ভৰাই। আৰু ভিনদেউহঁতৰ এইবিলাক দেখিছেনে, এইবিলাক ফুলনি। তাৰ পিছত গ'লোঁ ডাঙৰ জেঠীমাহঁতৰ ঘৰত। তেওঁলোকৰ ঘৰত দেখিছেনে, বাৰাণ্ডাত কি ধুনীয়াকৈ সজাই থৈ দিছে। গতিকে আপোনালোকে নাভাবিব যে ময়ে অকল ইমানবিলাক ফুল ৰুই থাকোঁ নেকি সদায়। সকলোৰে ঘৰত ফুল দেখিবই দেখিব, মানে আজিৰ দিনত আপুনি যদি চায় সকলোৰে ঘৰত মানে ফুল থাকিবই এডাল হ'লেও। এইফালে এইটো জেঠীমাৰ ল'ৰা আৰু এইটো আমাৰ ডাঙৰ জেঠীমা। বৌহঁত দাৰ্জিলিং গৈছিলে, তাৰ পৰা এইটো ড্ৰেগন প্লেণ্ট আনিছে আৰু সেইটো পিছফালে ফিংগাৰ প্লেণ্ট বুলি কৈছিলে। গতিকে কিমান ধৰণৰ প্ৰজাতি আছে মানে ফুলৰ, একদম ভাবিবই নোৱাৰি। এইটো অকণমান মানি প্লেণ্টৰ নিচিনাই হয়, কিন্তু ছেম নহয়। কি হয় বাৰু মই নামটো নাজানো, যদি জানে আপোনালোকে জনাই দিব মোক। এইবিলাক বৌ দি দিলে মোক। তাৰপিছত গ'লোঁ মামা ককাহঁতৰ ঘৰত। এইফালে চাওকচোন, এইখন কিন্তু চোতাল নহয় দেই, এইখন হ'ল ছাদ, মানে বিল্ডিঙৰ ছাদ হয়। কিন্তু ফুল ৰুই চোতাল বনাই পেলাইছে একদম মামীয়ে। মামী বহুত মানে ফুলপ্ৰেমী হয় মোৰ নিচিনা। এইবিলাক তেওঁ নিজে সৰাই মানে চাফা কৰি মিলাই থৈ দিয়ে আৰু। মামীও দি দিলে তাৰ পৰা এডাল ধুনীয়া ফুলৰ ঠানি। একেবাৰে শেষত মামাহঁতৰ ঘৰত মাতষাৰ লগাই থৈ আহিলোঁ। একদম জল্দি ঘৰত আহিছোঁ, কিয় জানেনে, নহ'লে ফুলবিলাক যে মৰহি যাব। আহিয়ে ঘৰত পানীত ফাৰ্ষ্ট তাক তিয়াই থৈ দিছোঁ। এতিয়া ইয়াক পানীত তিয়াই থৈ দিম, আজি তাক ৰুই নিদিওঁ, তাৰ নেক্সট ডে'হে ৰুই দিম। ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই। আজিলৈ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইয়াতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাওঁ আপোনালোকক। আজিলৈ আহিছোঁ, বাই বাই।